নমস্কাৰ বন্ধু বান্ধৱীসকল, আহক আজি আপোনালোকৰ সৈতে চিনাকি কৰাই দিওঁ এজন 23 বছৰীয়া সুঠাম যুৱক অৰ্থাৎ এজন খেতিয়ক যি খেতি কৰি পঢ়াৰ লগতে খেতি কৰিয়েই নিজৰ জীৱিকাৰ উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। সি অন্য কোনো নহয়, সি মোৰ একেই মাৰ সন্তান অৰ্থাৎ মোৰ ভাইটি। তাৰ বিষয়ে মই আজি ক'বলৈ ওলাইছোঁ। সঁচাকৈয়ে আজিৰ দিনত এটা ল'ৰাই খেতি কৰি নিজৰ খৰচ নিজেই উলিওৱাটো এটা সৰু কথা নহয়, সঁচাকৈ বহুত এটা ডাঙৰ কথা। আৰু মই ক'বলৈ পাই আপোনালোকক সুখী হৈছোঁ যে ই মোৰ নিজৰ ভাই। সি খেতি কৰাৰ লগতে গাহৰি পোহা, ব্ৰইলাৰ পোহা, নিজৰ বাবে ছাগলী পোহা আদি বিভিন্ন কাম কৰিয়ে সি নিজৰ খৰচ নিজে উলিয়ায়। সি প্ৰায় ক্লাছ 8ত পঢ়ি থকাৰ পৰা খেতি বাতিৰ প্ৰতি তাৰ মই ৰাপ দেখিছিলোঁ। তেতিয়াৰ পৰাই সি কোৰ মাৰি নিজেই লাই শাক ছটিয়াইছিল, নিজেই ধনিয়া পাৰিছিল, নিজেই বিভিন্ন ধৰণৰ খেতি কৰিছিল। বাম খেতি যেনে কবি হওক বা বিলাহী হওক, এইবিলাকৰ প্ৰতি তাৰ বহুত ৰাপ আছিল। সি পঢ়িও আছিল, লগতে স্কুলৰ পৰা আহি এইবিলাক কাম কৰি আছিল। মই তেতিয়াই ভাবিছিলোঁ তই চাগে ডাঙৰ হ'লে বোলো খেতিয়ে কৰিবি, মই তেনেকৈ কওঁ। কিন্তু ই সঁচাকৈ সেই কথা মই তেতিয়া ধেমালিতে কওঁ, কিন্তু এতিয়া সি সঁচাকৈ সেই কাম নিজে কৰি উলিয়াইছে। সেইদিনাখন বিহুলৈ বুলি মানে মাঘ বিহু বুলি ঘৰলৈ গৈছিলোঁ আৰু ঘৰত এসাঁজ খোৱাৰ উদ্দেশ্যে আমি গৈছিলোঁ। ভাবিলোঁ আজি তাৰ লগত অকণমান কথা পাতোঁ তাৰ খেতিৰ বিষয়ে আৰু অকণমান তাক ভিডিঅ' কৰিলোঁ। তাক মই বিভিন্ন ধৰণে তাৰ খেতি কৰাৰ পদ্ধতিসমূহৰ বিষয়ে সুধিলোঁ। সি মোক বহুত কথা ক'লে। এই যে দেখিছে কেৰেলাবোৰ, সি মোক দেখাই আছে। তাত সি চাওকচোন, মেইন যিকেইডাল বাঁহ সেইকেইডাল বাঁহৰ দিছে, কিন্তু লগতে এই এডাল ৰছী, নামটো কি মই নাজানো, এনেকৈ কিনিবলৈ পায়। সেই ৰছীবিলাক এনেকৈ গোটেই হেন্দালিখনত বান্ধি দিছে আৰু সি কৈছে বোলে বাঁহ কিনি পেলাই গোটেই হেন্দালিখন তৰাতকৈ এনেকৈ যদি ৰছী বন্ধা হয়, এনেকৈ ৰছী বান্ধিলে বোলে কম খৰচতে, মানে খৰচটো বাঁহ কিনাতকৈ বহুত কম হয়। আৰু এয়া যে দেখিছে, এয়া সি কি পুলি, কেপচিকামৰ পুলি আৰু লগতে বিলাহী, এইবিলাক বেঙেনা এয়া মানে পচাইছে আৰু কিছুমান ৰুইও থৈছে। কবি কিছুমান ৰুলে আৰু এয়া কেৰেলাও ৰুলে। তেনেকৈ বিভিন্ন ধৰণৰ সি খেতি কৰিছে, ধনিয়া, লাই শাক, পালেং শাক। মই সকলো ভিডিঅ' কৰিবলৈ থাকি গ'ল, কিন্তু আমাৰ সেইফালৰ মানে আমাৰ ছাইডৰ মাটিখিনি যিহেতু সাৰুৱা, তাত ইমান কীটনাশক দ্ৰব্য বা ইমান সাৰ প্ৰয়োগ কৰিব লগা নহয়। আচলতে মাটিখিনি বহুত সাৰুৱা, খুব ধুনীয়াকৈ মানে কম গোবৰ জাবৰ এইবিলাক ব্যৱহাৰেৰে বৰ ধুনীয়া হয় খেতি বাতি। সি সঁচাকৈয়ে তেনেকৈ সৰুৰ পৰা খেতি কৰি কৰি নিজৰ খৰচ নিজেই উলিয়াই। সি নিজেই একো মানে বেলেগ কামত টকা পইচা খৰচ নকৰে। এয়া দেখিছেনে, লাও খেতিও সি কৰিছে। এয়া দেখিছে আমাৰ কাষত এইটো মানে খেৰখিনি জাপিবলৈ নহ'ল, তেনেকেই থৈ দিয়া হৈছে। এয়া আমাৰ ঘৰৰ খেৰ। এয়া চাওক তাৰ কেৰেলা ইমান ধুনীয়াকৈ লহপহকৈ বাঢ়ি আহিছে। আৰু এটা কথা সি মোক কি ক'লে জানেনে, এই যে কেৰেলাটো বাঢ়িছে এনেকৈ বোলে ছাইডেদি যিকেইডাল ওলাই যে, ছাইডেদি মানে যি কোঁহ ওলাই, সি সেইকেইডাল কাটি দিয়ে। আৰু সেইকেইডাল কাটি দিব লাগে বোলে। তই মোক কৈছে, তই মন বেয়া কৰিলে নহ'ব, মন নাযাব প্ৰথমতে যে তই সেই কাষেদি যে ওলাই যায় সেইকেইডাল তোৰ কাটিবলৈ বেয়া লাগিব, কিন্তু সেইকেইডাল কাটি দিলেহে তোৰ হেনো মেইন গা গছডাল ভাল হ'ব। আৰু তেনেকৈ বুলি কৈ পেলাই তাৰ মানে কি হৈছে, মেইন গা গছডাল যেতিয়া অকণমান ওখ নহয়, কি ওখ নোহোৱালৈকে সি মানে কি কৰিছে, কাষেদি যে ওলাইছে, মই ভিডিঅ'টোৰ প্ৰথমতে অকণমানকৈ দেখাইছিলোঁ, এই কাষেদি ওলোৱা কি কৰিছে জানেনে, এই কোঁহবিলাক মানে কাটি কাটি দিছে আৰু মেইন যিডাল মানে গছ সেইডাল মানে হেন্দালিলৈ উঠিবলৈ দিছে। তেতিয়াহে বোলে পিছত কেৰেলাৰ লাগনটো ধুনীয়া হয় আৰু বৰ ভাল হয় তেতিয়া। এইবিলাক সি ক'ৰ পৰা কেনেকৈ জানে মই নাজানো মুঠতে, কিন্তু সি সৰুৰ পৰা ক্লাছ 8ৰ পৰা, ভাবকচোন, ক্লাছ 8ৰ পৰা কৰি আহিছে। কিন্তু এইটো নহয় যে সি চাকৰিৰ বাবে একো মানে প্ৰস্তুতি চলোৱা নাই। সি বহুতবাৰ মানে দৌৰিছে, কিবা কৰি দৌৰিবলৈ মানে এই পুলিচৰ যিকোনো ইণ্টাৰভিউবিলাক বা আৰ্মি হওক এইবিলাকৰ প্ৰতি তাৰ বহুত ৰাপ, সেইবিলাকো কৰি আছে। এয়া দেখিছেনে আমাৰ দীঘলীয়াকৈ পদূলিটো, তামোলৰ বাৰীখন আৰু আমাৰ এইখন এখন বাগান, আমাৰ বাগান, চাহপাতৰ বাগান, আমাৰ ঘৰৰ এয়া মা ঘৰৰ মোৰ জন্মস্থানৰ এইটো এটা পৰিৱেশ কিমান ধুনীয়া চাওকচোন। এইটো আমাৰ পদূলি, এয়া আমাৰ বাঁহ আছে এইফালে এইটো চাইডে, আৰু তামোল আছে, তামোল গছৰ লগতে কঁঠাল গছ, এনেকৈ বিভিন্ন গছ আছে। এইফালে আমাৰ এয়া তামোল গছ কিছুমান ভাইটিয়ে লগোৱা আছে, পাপাই নিজেই লগোৱা আছে, আৰু সেই ইফালে আমাৰ ফাৰ্মখন আছে। আগত মই মোৰ ঘৰৰ এটা ভিডিঅ' দিছিলোঁ, আপোনালোকে মোৰ সেই ঘৰৰ ভিডিঅ'টোত বহুত বেছি মৰম দিছিলে। সেইকাৰণে ভাবিলোঁ আজিও আপোনালোকক মোৰ ঘৰৰ মানে মোৰ মা ঘৰখনৰ, মোৰ আই ঘৰখনৰ, মোৰ জন্মৰ ঘৰখনৰ আপোনালোকক পৰিৱেশ দেখাওঁ। চাওকচোন কি ধুনীয়া ন আমাৰ ঘৰখনৰ পৰিৱেশটো। তাতে এইটো নহয় যে অকল ভাইটিয়ে যে এইবিলাক লাগিছে, হয় ভাইটিয়ে বেছি কৰিছে, কিন্তু পাপায়ো তাক অকণমান সহায় কৰি দিয়ে। কেতিয়াবা পুলি খুচৰাতেই হওক বা বিভিন্ন কামতেই হওক অকণমান পাপায়ো সহায় কৰি দিয়ে। কিন্তু বেছিভাগ মানে গোটেই কামখিনি আমাৰ ভাইটিয়ে কৰে। কিমান ধুনীয়া পৰিৱেশ চাওক। এইবিলাক যেতিয়া লহপহকৈ লাগিব কিমান যে ভাল লাগিব নহয়নে? সঁচাকৈয়ে মই এই কথাত মানে গৰ্ব অনুভৱ কৰোঁ। আজিৰ দিনত এনেকুৱা খুব কম ল'ৰা ওলাব যি খেতি কৰি নিজৰ জীৱিকা উপাৰ্জন কৰে। মোৰ ভাইটি বেছি বয়সেই হোৱা নাই, মাত্ৰ তাইৰ বয়স হৈছে 23 বছৰ। এই কম বয়সতে সি ইমানবোৰ কৰিব যে পাৰিছে, মই নিজকে খুব গৌৰৱান্বিত অনুভৱ কৰোঁ। হ'ব পাৰে সি ইমান মানে
বাহিৰলৈ যিহেতু ইমান ওলাই নাহে সিমানবিলাক বাহিৰৰ নলেজ তাৰ নাথাকিব পাৰে কিন্তু মই এটা কথা ডাঠি ক'ব পাৰোঁ খেতি বাতিৰ ক্ষেত্ৰত বা এইবিলাক ক্ষেত্ৰত তাৰ যিমান জ্ঞান বহুত ডাঙৰ ডাঙৰো এইবিলাক জ্ঞান নাই তাৰ সমান আৰু সি খুব মিতব্যয়ী আৰু সি যিমান টকা উপাৰ্জন কৰে খুব কম খৰচে কৰে বেছি টকা সি মানে অপব্যয় নকৰে আজিকালি ল'ৰাবিলাক দেখিছোঁ বহুত আছে মই এইটো যে আপোনালোকে নাভাবিব নিজৰ ভাইটোৰ যে ইমান প্ৰশংসা কৰিছোঁ কিন্তু প্ৰকৃততে সেইটো নহয় সঁচাকৈ সি মানে ইমান টকা পইচা খৰচ নকৰে আৰু এটা ইয়াত দৃশ্য আপোনালোকক দেখুৱাইছোঁ ঘৰলৈ গ'লোঁ পাপাই সেয়া হাঁহ মাৰিছে দেখিছে হাঁহত এয়া লাগি আছে এফালে আকৌ আৰু এটা কি কথা জানেনে আমি তাৰ কথা কৈ আছোঁ মই এইফালে আহিলোঁ এয়া ভাই আমাৰ বেটাক দেখিছেনে বাৰু মানে পুখুৰী তাক নামিবলৈ লাগে আমি এয়া মই এয়া হেপিয়াই মাছ ধৰিলোঁ চাওকচোন কি কৰিলোঁ জানেনে ঘৰলৈ গৈ পেলাই মেখেলা চাদৰবিলাক খুলি পেলাই কি কৰিলোঁ বৌ আৰু মই দুজনী লগতে পায়েলোঁ আমি কি কৰিলোঁ ভাইটিৰ দুটাকৈ স্পৰ্টিং আমি পিন্ধি ল'লোঁ পিন্ধি পেলাই মানে কি কৰিলোঁ মানে পুখুৰীত নামিবলৈ লাগি গ'লোঁ ইফালে ওপৰৰ পৰা ভাইটিয়ে ভিডিঅ' কৰিছে আমাৰ পুখুৰীত এয়া মাছ ধৰিলোঁ মাছ ধৰি মানে কি হ'ল পাপাহঁতে মাছ ধৰিয়ে থৈছিলে আমি যাম বুলি কিন্তু আমিও ইয়াৰ মাছ মই ইয়াত দেখিছে নে এইজনী মাছ কিমান ডাঙৰ আঁতৰ পৰা দেখিছে কাৰণে সৰু দেখাইছে কিন্তু যথেষ্ট ডাঙৰ আমি পুখুৰীত নিজেই মাছ ধৰিলোঁ মই এজনী মানে আগতে খুব এইবিলাক পুখুৰীত মাছ নিজেই ধৰি মেলি পথাৰত নামি মেলি থকা ছোৱালীটো ৰ'ব নোৱাৰোঁ সেইকাৰণে গৈ পেলাই কি কৰিলোঁ মাছ মানে মই ভাবিলোঁ বোলে আজি নিজেই আঁঠুৱা পাওঁ তাকেই দেখি বৌ বোলে ময়ো নামো বেটাই মাছজনী চাইছে চাওকচোন তাৰপিছত নামি গ'লোঁ নামি পেলাই নিজে আঁঠুৱা পালোঁ প্ৰায় আমি 2 কেজিমান মাছ আমি ঘৰলৈ বুলি লৈও আহিছোঁ নিজে ধৰি কিন্তু দুখৰ কথা যি কি ক'ম মানে মই পুখুৰীত নামিলোঁ যিহেতু বহুত দিন নমানে যে ঠাণ্ডা সোমাই গ'ল মই সেইকাৰণে মাছ খাবই নাপালোঁ এইফালে মায়ে চাওকচোন যা যোগাৰ আমাৰ জুহালত কাম কৰি আছে এয়া মাছ এয়া ফ্ৰাই কৰি আছে এইফালে মাংস পুৰিও থকা হৈছে আৰু মায়ে এইফালে আলু কাটি আছে এয়া দেখিছেনে বাৰু আৰু মাংস এফালে বনায়ো থৈছে মাংস নহয় মাছ এয়া চাওক এয়া মাছ ফ্ৰাই কৰি থৈছে ইমান আছেই আমি মানুহ গৈছোঁ কমচে কম 5টা আৰু এই 5টা মানুহৰ কাৰণে আমাৰ মা কিমান যা যোগাৰ দেখিছেনে বাৰু এয়া পুৰা মাংস খাম বুলি বেটাই কি কৰিছে জানেনে হাতুৰি এটা পালে সেইটোকে লৈ পেলাই ধুমধাম যুদ্ধ দিছে কি যে ক'ব মানে মামায়েকৰ ঘৰ বুলি ক'লে ইয়াৰ মানে হেঁপাহ কণী বেলেগ আৰু ইয়াত মানে আমাৰ এই বেটিয়নীৰ ঘৰখনত সি ইমান মুকলিমূৰীয়াকৈ ফুৰিবলৈ নাপায় সেইকাৰণে তালৈ গ'লে সি কি যে কৰে মানে আহিবলৈ মন নকৰে এয়া দেখিলেনে মই ঘৰখনৰ পৰিৱেশটোকে দেখাই আছোঁ আকৌ মই দেখালোঁ এয়া চাওক আমাৰ বাগান এয়া আমাৰ বেটাও মানে এয়া চাওক সি বাগানৰ মাজলৈ সোমাই গৈছে মই কৈছোঁ ৰবা নাযাবা শুন ফুটিব সি নাই নেমানে মানে লাখুটি লৈছে ইফালে হাঁহে খেদিছেগৈ ইফালে কুকুৰা খেদিছে পাৰ খেদিছে মাই গড মানে কি নকম আৰু সঁচাকৈ এইখিনি পৰিৱেশতে মই ডাঙৰ হৈ আহিলোঁ ইমান যে ভাল লগা পৰিৱেশ বহুত ভাল লগা মা পাপাই খুব ধুনীয়া এটা জীৱন দিলে আগৰ ভিডিঅ'টো কৈছোঁ মই এতিয়াও কৈছোঁ হয় আমি ঘৰখন পকীকৈ এতিয়ালৈকে বনাব পৰা নাই কিন্তু তথাপিও ভৱিষ্যতে এদিন নহয় এদিন বনাম কিন্তু কেঁচা ঘৰখন এতিয়াও ভাঙিবলৈ নিদিওঁ কাৰণ সেইখন ঘৰতে জন্ম হৈছোঁ যিহেতু সেইখন ঘৰ ৰাখিম মৰমৰ চিন স্বৰূপে বনাম বুলি কৈছোঁ নাপাৰোঁ নোৱাৰোঁ এয়া দেখিছেনে জোৱাইকক ভাত দিছে মায়ে জোৱাইকে পুৰা মাংস বাচি খাইছে অকণমান তেওঁকো উঠাই থলোঁ সঁচাকৈ আপোনালোকে মোক আগৰ ঘৰৰ ভিডিঅ'টোত বহুত মৰম দিলে আজি মোৰ ভাইটোৰ বিষয়ে কৈ পেলাই অকণমান ভিডিঅ'টো আগবঢ়ালোঁ আৰু আমাৰ ঘৰখনৰ পৰিৱেশটো আকৌ আপোনালোকক দেখুৱালোঁ আপোনালোকে এনেকৈ আগত যেনেকৈ মোক মৰম দি আহিছিল এতিয়াও মোক তেনেকৈ মৰম দিব বুলি ভাবিলোঁ ইয়াৰ দুজন বৰ্তা আমাৰ ঘৰত বহি আছিল চোতালতে তেওঁলোককো দেখাই দিওঁ বুলি ভাবিলোঁ আগৰ ভিডিঅ'বিলাকত মোক যেনেকৈ মৰম দিছিল এতিয়াও মোক আকৌ তেনেকৈ আপোনালোকে মৰম দিব বুলি আশা ৰাখিলোঁ পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ লগ হ'ম আজিলৈ মোৰ ঘৰৰ পৰিৱেশটো দেখাই বাই বাই আজিলৈ আহোঁ